নমস্কাৰ, মই প্ৰিন্সে ওনা জেপি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আমি আহি আছোঁ সেয়া পথাৰত। মাহীহঁতৰ ঘৰলৈ আহিছিলোঁ। মাহীহঁতৰ ঘৰলৈ আহোঁতে মাহী বোলে পথাৰত আছে, তাৰপিছত পথাৰলৈ আহিলোঁ। সেয়া মাহীহঁত পথাৰত লাগি আছে। চাৰিওফালে ইফালে তিল, ইফালে মাটি ৰুই আছে। আহিলোঁ পথাৰলৈ আহি ভালেই লাগে, পিছে কিন্তু বোকা নামিবলৈহে ভয় লাগে। এদিন নামি চাব লাগিব। ইমান গেলা গৰমত মাটি ৰুই পেলাই কেনেকুৱা লাগিছে কওক আকৌ। হা ইমান গেলা গৰমত মাটি ৰুই পেলাই কেনেকুৱা লাগিছে? তেওঁ বতাহ মাৰি আছে হয় নেকি? ধুনীয়া বতাহ মাৰিছে অ' ছাৰ। নেখেদিবা, কাৰোবাৰ ছাগলী আহিছে, গুচি যাওক। লোকৰ ঘৰলৈ উভতি অহা ছাগলী ছোৱালীয়ে পাই ৰাস্তাৰ পৰা খেদি পঠিয়াইছে। মই কৈছোঁ মই নিজৰ ঘৰলৈ যাবলৈ দিয়া, আকৌ যাওকগৈ। তাৰপৰা আকৌ সেয়া খেদি খেদি লৈ গ'লগৈ। আমাৰ ঘৰতো এজনী আছিলে যে বগা ছাগলী এজনী, পোৱালিও দিছিলে পাই, কিন্তু এতিয়া সময়ৰ অভাৱৰ কাৰণে মাহীহঁতৰ ঘৰৰ পৰা আনিছিলোঁ, আকৌ মাহীহঁতৰ ঘৰতে দি দিলোঁ। তাই ছাগলীজনীৰ লগতে লাগিয়ে থাকে এনিটাইম। সেয়া খেদি খেদি লৈ গ'লগৈ, আকৌ উভতাই পঠিয়াবলৈ দিলোঁ মই। তাই মানে জীৱ জন্তু এইবিলাক থাকিলে খুব ভাল পায়, লাগিয়ে থাকে। এইফালেতো মাহীহঁতে আৰু ৰুয়ে আছে, মাহী আৰু মহাই দুয়োটাই ৰুই আছে। তো আজি এইকণ শেষ কৰিবগৈ আৰু মোৰ অকণমান ৰৈ দিলোঁহি, অকলে ৰুই আছিলে। মাহীহঁতৰ ঘৰলৈ আহি গম পালোঁ যে পথাৰত আছে বুলি, সেইকাৰণে চিধা পথাৰলৈকে আহিলোঁ। আমাৰ এইফালে এইখিনি পথাৰখন ভাল, মানে ৰাস্তাৰ ছাইডতে। তো আমাৰ গাঁৱলৈ যোনটো ৰাস্তা দি সোমাই তাৰ ছাইডে ছাইডে পথাৰ আছে, তো ইমান অসুবিধা নহয়। মানুহজনো লগ এই কাৱৈ মাছটো চাওক, মাহীয়ে ৰুই থাকোঁতেই পালে। এই মই ওচৰৰ আইতাজনীকে দি দিলে, তই খাগে বুলি দুটা মানুহ লৈ গ'ল। সেয়া মাহীহঁতে ৰুই থাকোঁতে ইজনী সিজনীকে আহি কেইবাজনীও গোট খালেহি। তো এনেকৈতো ৰুই ভালেই লাগে। মইহে আজিলৈকে ৰুই নাই পোৱা এনেকৈ, মোৰ ভয় লাগে মানে পানী আৰু বোকালে। কিন্তু কেতিয়াবা যদি সময় মানে তেনেকুৱা হয়গৈ, তেতিয়া ৰুবলগীয়া হ'লেতো ৰুব লাগিবই। তো তেতিয়া চাগে পাৰিম আৰু চেষ্টা কৰিলে। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম মই এটা ভিডিঅ'ৰ সৈতে।